বহুত ডাঙৰ সিক্ৰেট কথা ক'বলৈ আহিছোঁ আজি সেইটোৱে মোৰ বহুত বেছি দুখ এনেকৈ মানুহ চানুহ অহা হেল্ল' এভৰিৱান ৱেলকাম টু সানি বৰগোহাঁই ইউটিউব চেনেল আজি নতুন এটা ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহিলোঁ আৰু মই কালি ঘৰ পালোহি তো এতিয়া মই ভিডিঅ'টো ৰাস্তাৰ পৰা আৰম্ভ কৰি দিছোঁ আমাৰ ইয়াত প্ৰতি বছৰে মেজি ঘৰ বনায় আৰু এইবছৰো বনাইছে বহুত ধুনীয়াকৈ বনাইছে বুলি কোৱা শুনিছোঁ তো ভাবিছোঁ মেজি ঘৰটো চাওঁগৈ আৰু আচলতে আগতে যেনেকৈ বহুত বেছি ধুনীয়াকৈ বনাইছিলে মানুহ চানুহ এনেকৈ বনাইছিলে ৰংঘৰ চংঘৰ এনেকৈ কাৰেংঘৰ বনায় কিন্তু এইবছৰৰ মানে তেনেকৈ মানে বনোৱা নাই কাৰণ চবেই কামত বিজি ন সেইকাৰণে এতিয়া অলপ কামটো কৰি থাকে কিন্তু ইমান সময় নাপায় তো সেইকাৰণে এবাৰ মানে অলপ কমটি টাইম পালে সেইকাৰণে অলপ থুলমূলকৈ বনালে চ' আপোনালোককো দেখাওঁ কিনো হ'ল আৰু কেনেকৈনো বনাইছে তেনেহ'লে ব'লক আৰু মই আহি পালোহি এইটো আমাৰ ভেলাঘৰটো হয় আৰু এইটো হ'ল আমাৰ কলগছটো বনাইছে আগতে বহুত ধুনীয়াকৈ বনাইছিলে কিন্তু এতিয়া টাইম কম হোৱাৰ কাৰণে এনেকৈ বনাই দিছে আৰু মোৰ মাতটো অলপ কমকৈ শুনিব পাৰে আৰু এইখিনি চব লগাই দিছে অলপ আৰু ৰাতিপুৱা লগে লগাব আৰু সেইখিনি চাপি লগাই দিছে আৰু ধুনীয়া ডেক'ৰেশ্যন বনাইছে ৰাতি আৰু বেছি ভাল লাগে আৰু ইয়াত যিখিনি কাম লাগিছে সেইখিনি মানে খানা চানা বনাইছে আৰু এইফালে মামাই মানে ভাতটো বনাইছে হয় নে মামা মানে পোহনীটো খাই দিছোঁ আৰু আৰু সেইফালে গোটেই খৰিচৰি কাটি আছে কাৰণ মেজিটো বনাবৰ কাৰণে সেইখিনি চবেই ৰাইজখিনি লাগি আছে আৰু হয় নাই এইফালে আমাৰ টাউনো পুৰা ভোগালী বিহু ভালনে পুৰা মোৰ ভালে আৰু এওঁ মেইন গোটেইটো মানে বনোৱাটো লিডাৰ ন এসপ্তাহৰ লাগি আছে হয় নাই আগতে বেছি ভালকৈ বনাইছিলে কিন্তু এতিয়া টাইম নাছিলে কাৰণে নবনালে কেনেকুৱা ভোগালী বিহু ভাল তাকে এওঁ বনাইছে পূৰা লাগি আছে এসপ্তাহৰ পৰা সেইকাৰণে মই ভাবিলোঁ অকণমান দেখাই দিওঁ এইখিনি দেখালোৱে মই তো ময়ো ভাবিলোঁ অকণমান দেখাই দিওঁ কাৰণ মই ইয়াৰ পৰা গুচি যাম ন সেইকাৰণে আৰু এবাৰ দেখাই দিছোঁ আৰু মোৰ ফালৰ পৰা ভোগালী বিহু বহুত বেছি শুভেচ্ছা থাকিল আৰু আগন্তুক দিন যাতে আপোনালোকৰ সদায় ভালে কুশলে থাকে আৰু আমাৰ মেজি ঘৰটো কেনেকুৱা লাগিল আপোনালোকে ক'ব আৰু ৰাতি বেছি ভাল লাগে তো মই বেছি টাইম থাকিব নোৱাৰোঁ ইয়াত সেইকাৰণে এতিয়া যাওঁগৈ আৰু আজি হৈছে নেক্সট ডে গুড মৰ্ণিং আজি আমাৰ কালিতো মই ভেলাঘৰটো দেখালোঁ মেজিটো জ্বলাবৰ কাৰণে গৈ আছোঁ আমি পাপা মই এতিয়ালৈকে মানুহ চানুহ অহা নাই পূৰা হিম পৰিছে আৰু মোৰ কালি অকণমান বতাহ চতাহ সোমালে সেইকাৰণে অকণমান ডিঙিটো অকণমান বিষোৱা লাগিছে আকৌ হ'ব চাগে বাপা আজি মাঘৰ বিহু উপলক্ষে কিবা এটা ধন্যবাদ মোৰ ফালৰ পৰা মাঘৰ বিহু বহুত বেছি শুভেচ্ছা থাকিল কৈয়ে আছোঁ বাৰু আজি হয়তো মাঘৰ বিহু হয় সেইকাৰণে আকৌ এবাৰ কৈ দিছোঁ আজি মাঘৰ বিহু যাতে আপোনালোকৰ সদায় ভালে কুশলে যায় আৰু আমাৰ ইয়াত কি কালি আছিলে হেৰি কি আছিলে কালি ৰাতি এই কালি উকা আছিলে নহয় কালি কি আছিলে নেকেৰা দিয়ে নে কালি নেকেৰা দিছিলে তাৰপিছত কালি বৰষুণো দিছিলে তাৰপিছত মই ভাবিছিলোঁ আহিম বুলি কিন্তু ঠাণ্ডাখনত মানে উঠিবলৈ মন নগ'ল তো সেইকাৰণে নাহিলোঁ নেকেৰা দিবলৈ আমাৰ ইয়াত নেকেৰা বহুত ধুনীয়াকৈ পাতে মানে অকণমান নিয়ম চিয়ম আছে সেইখিনি আপোনালোকক দেখাম বুলি ভাবিছিলোঁ কিন্তু উঠি আহিব নোৱাৰিলোঁ যে সেইকাৰণে মই নেদেখালোঁ আৰু মুখখন ইমান বেছি ফুলা লাগিছে মানে শুই আহিছোঁ তেনেহ'লে চাওক আজি আমাৰ ইয়াত কি কৰে অকণমান দেৰি হ'ব কিন্তু ন আৰু আমি পোনে গৈ দেখিলোঁ যে গাহৰি গুচাই আছে গৰম পানী কৰি আছে আৰু চাইডে মানুহবোৰ অলপ আহিছে আৰু আমি যাওঁতে বহুত বেছি হিম পৰি আছিলে আৰু সেইটো মেজি আৰু এতিয়া মানুহবোৰ গোট খোৱা দেখি চবেই নিয়মটো কৰিছে আৰু টোপোলা চোপোলা দিলে আৰু দিয়াৰ পিছত জুই চুই ভৰাই দিছে যাতে জ্বলি যায় আৰু সোনকালে ভালকেনে আৰু আধা মানুহ আহিছে আধা মানুহ নাই অহা মানে কি হ'ল যিখিনি টাইমত আমাৰ এলাউন্স কৰে ন তেতিয়া কাৰেণ্টটো গুচি গ'লগৈ সেইকাৰণে এলাউন্স কৰিব নাপালে তো সেইকাৰণে মানে মানুহবোৰ অলপ দেৰি হ'ব চাগে আহোঁতে আৰু যিখিনি টাইম মই আছিলোঁ তেতিয়া ইমানখিনিয়ে মানুহ আছিলে আৰু আপোনালোকক এটা বহুত ডাঙৰ চিক্ৰেট কথা ক'বলৈ আহিছোঁ আজি ভোগালী বিহু সেইকাৰণে তাৰ পাছত ক'ম কিছুমান কথা ক'বলৈ আহিছিলে তাৰপিছত আপোনালোকক ক'ম মই কিনো চিক্ৰেট আৰু মৰ্ণিঙত মই যেতিয়া গৈছিলোঁ মেজিটো জ্বলাই থাকোঁতে তেতিয়া খুব বেছি হিম পৰিছিলে সেইকাৰণে বেছি ভাল নহ'ব পাৰে ভিডিঅ'টো তথাপিও বেয়া চেয়া নাপাব আৰু এটা কথা কৈ দিওঁ আমাৰ তাত এতিয়া য'ত আমাৰ গোটেই গাঁওখন লগ লাগি এটা ভোজ খায় আজিৰ দিনটোত তাৰপিছত আমিও যাম আমাৰ ঘৰৰ গোটেই ফেমিলি মেম্বাৰ্ছখিনি যাব
যাব আৰু আমাৰ বৰমাহঁতি চব যাব মানে যিমান আছে মানুহ আমাৰ নামঘৰত যিমানখিনি মানুহ থাকে যিমানখিনি মানুহ আছে আৰু সেইখিনি আমাৰ গোটেই গাঁৱৰ মানুহখিনি যায় মোৰ কি হৈছে বহুত দিন মই ভিডিঅ' চিডিঅ' দিয়া নাই আৰু সেইকাৰণে মানে মোৰ মানুহ চানুহ দেখিলে এতিয়া লাজটো বেছি লাগিছিল আৰু সেইকেইদিনত মই বহুত ভিডিঅ' চিডিঅ' বনাই কেনে দিছিলোঁ আৰু মই কমেডি ভিডিঅ'বোৰ বনাইছিলোঁ কিন্তু এতিয়া মই বিশেষ বনাব নোৱাৰোঁ মানে কি পাৰোঁ কিন্তু টাইমটো নিমিলে টাইমটো মিলা হয় মই বনালোঁ হয় আৰু সেইকাৰণে এতিয়া বেছিকেনে লাজটো লাগে সেইকাৰণে মই ভিডিঅ' চিডিঅ'বোৰ অলপ লেটকৈ দিওঁ আৰু যেতিয়া আজি যদি বনাওঁ কাইলৈকে মানে দিওঁ সেনেকৈ হ'লে কিছুমান ভিডিঅ' বনাই কেনে থৈ দিওঁ নেক্সট উইকত দিওঁ তেনেকুৱা হয় কিন্তু আজি এই ভিডিঅ'টো ভোগালী বিহুৰ উপলক্ষে মই আজিয়ে দিম এইটো ভিডিঅ' কাৰণ বিহুটো গুচি গ'লেগে মানে ভাল নালাগে নহয় জানো সেইকাৰণে মই আজিয়ে দিম বুলি ভাবিছোঁ আৰু এটা চিক্ৰেট কথা ক'ম বুলি কৈছিলোঁ যে সেইটো কি হ'ল আজি ভোগালী বিহুৰ উপলক্ষে মোক কোনো একো দিয়া নাই সেইটোৱে মোৰ বহুত বেছি দুখ কোনো 5 টকা এটাও দিয়া নাই 10 টকা এটাও দিয়া নাই মানে ঘৰলৈ বিহু খাবলৈ আহি মানে লোকচানেই হৈছে নেকি মোৰ আমাৰ ঘৰত বৰমাহঁতৰ ঘৰত মানে মাঘ বিহুত আৰু বিহুত মৃতকত দিয়ে আৰু আপোনালোকৰ বাৰু দিয়ে নে নিদিয়ে মোক ক'বচোন আৰু ময়ো আজি দেখাম আমাৰ কেনেকৈনো নিয়মবোৰতো আমাৰ আচলতে এটা পাকঘৰ আছে তাতে কৰে নিয়মবোৰ সেইবোৰ দেখাব নোৱাৰিম কিন্তু কেনেকৈনো সজাই কেনে দিয়ে সেইটো দেখাব পাৰিম তেনেহ'লে চাই থাকোঁ কেনেকৈ সজায় তেনেহ'লে চাওঁগৈ বলক আমাৰ ইয়াৰ বছৰেকৰ মূৰত এটা নিয়ম কৰা হয় এনেকৈ মানে আমাৰ মৃতকত দিয়া হয় আৰু এইখিনি ইয়াত দিছে পিঠা নহয় মানে চিৰা তাৰপিছত সান্দহ আৰু দিছিলে গুড় আৰু হেৰি পিঠা গাখীৰ ন এনেকৈ এইখিনি এইটো দিছে তাৰপিছত ইয়াত দিছে আমাৰ কুকুৰা মাংস আছে তাৰপিছত আৰু সাঁজ আছে আৰু এইখিনি আমাৰ গোটেই থালখিনি এনেকৈ সজাই দিয়ে আৰু এইখিনি ককাক খাবলৈ দিব যিখিনি মই আপোনালোকক দেখাইছিলোঁ ভিতৰত যিখিনি থাল আছিলে সেই থালখিনি বৰমাই আনি আছে ককাক দিবলৈ আৰু ককাই এতিয়া এইখিনি খাব খাই কিনে আশীৰ্বাদ দি কিনে খাব এয়া বৰমাই আনি আছে এতিয়া আশীৰ্বাদ ল'ব চাব দেই এইখিনি জলপানখিনি মই যে কৈছিলোঁ চিৰা গাখীৰ বুলি কৈছিলোঁ সেইখিনি মামা নতুন বছৰ খোৱা তাৰপিছত এতিয়া এনেকৈ আশীৰ্বাদ দিব আশীৰ্বাদ দিয়াৰ পিছত খাব আৰু আমাৰ এনেকৈ নিয়ম নীতি কৰা হয় আৰু আপোনালোকৰ বাৰু এনেকৈ নিয়ম চিয়ম কৰা হয় নাই আৰু মোৰ একেবাৰে চুলি তুলি একেবাৰে বেয়া হৈ আছে মানে এতিয়া যাম বুলি ভাবিছোঁ আৰু ভেলাঘৰলৈ মানে মেজি তাত খানা ভোজ দিয়ালে তাৰ কাৰণে এনেকুৱা হৈ আছে অকণমান দেৰি চফা হ'ম আৰু গা চা ধুলোঁ কিন্তু চুলিখিনি ফণীয়া নাই কিম্পাৰটা লগোৱা নাই আৰু এয়া হৈ গ'ল আৰু এতিয়া এইখিনি খাব এইখিনি কেনেকৈ দাঙি কেনে খুৱাব ফাৰ্ষ্ট এইখিনি দাঙি কেনে এতিয়া খুৱাব এতিয়া ককাক এইখিনি সাঁজ এইখিনি তাৰপিছত ইয়াত মাংস আছে আৰু এইখিনি জেঠাই কৈ আছে পিছফালৰ পৰা মাত খা ওলাই গৈছে আৰু এইখিনি মাছ আৰু ইয়াত মাংস দিছে মাংস এইখিনি সাঁজ ৰহি তাৰপিছত এইখিনি জলপান আৰু এইফালে আমাৰ খানা চানা বনাই আছে শাক চাক কুটিলে মই কুটাখিনি দেখাব নাপালোঁ আৰু এইফালে চব্জি নিৰামিষ চব্জি বনাই আছে তাৰপিছত এইফালে ভাত বনাই আছে তাৰপিছত মাংস তাৰপিছত এইখিনি চব্জিখিনি কাটিলে এইখিনি দেখাম বাৰু আৰু সেইফালে এইখিনি হেৰি বনাই আছে মাংস চাংস বনাই এটালে কিমান জলদি বনাই দিলে এইখিনি কি হয় এইখিনি জোল এইখিনি মাংস এইখিনি জলকীয়া ভাজি হয় আৰু এইখিনি মাংস হয় আৰু এইখিনি বনাবলৈ আছে এইখিনি আলু এইখিনি মটৰ ফ্ৰেঞ্চবিন এইখিনি চব বনাব আছে আৰু অলপ চলপ কেনে আৰু এয়া নিৰামিষ ভাজি বনাই আছে আৰু এইখিনি ভাত আৰু এইফালে অলপ কেনে চবে নাচি আছে আৰু মই ভাত চাত খাই আহিলোঁ আৰু ভাতত দেখিলে গাহৰি মাংস দিছিলে আৰু যোনে গাহৰি নাখায় তেহেঁতকহে ব্ৰইলাৰ দিছিলে আৰু আজি আমাৰ ভোগালী বিহুটো এনেকৈ গুচি গ'ল আৰু দিনটো আজিলৈ ভিডিঅ'টো ইমানেই যদি ভিডিঅ'টো চাই ভাল লাগিলে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব আৰু অন্য এটা ভিডিঅ'লৈ আপোনালোকক মেছেজ পাবা